নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'টো। আৰু আপোনালোকে চাই আছে ইছৰাজ ব্লগ। তো গাইছ, আজিৰ ভিডিঅ'টো একদম মজা হ'বলৈ গৈ আছে, কাৰণ আজি আছে ভাওনা। তো আমাৰ নাই, আমি আজি টিমৰ ফালৰ পৰা ওলাইছোঁ গুৰুজনা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ দৰ্শৰ পৰা। আজি আছে নল দময়ন্তী অৰূপদাহঁতৰ টিম। তো আমি আজি সেই টিমৰ লগতে ওলাইছোঁ আৰু আজি আমাৰ লগত গৈ আছে পিটু ভাই আৰু এইফালে আকাশ। তো গাইছ, আৰু আকাশৰ দেউতাক অৰ্থাৎ আমাৰ গুৰু ৰাজুমাই দুহাৰ পৰিচালনা কৰিছে। তো আজি আমি গৈ আছোঁ তালৈ। তো আপোনালোকে আজি ভিডিঅ'টো চাওক, কিন্তু ভিডিঅ'টো একদম লাষ্টলৈকে চাব, কাৰণ আজি নাট শিশুসকলে পাতিছে, মানে একদম সৰু সৰু ল'ৰা ছোৱালী আজি নল দময়ন্তী প্ৰদৰ্শন কৰা হ'ব সকলোৰে আগত। তো তাকে এতিয়া আছে ভাওনা গৌৰীছে ঘৰত। তো ঘৰৰ পৰা আমি ওলাইছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু ভাওনা ভিডিঅ' দিম আপোনালোকে নিশ্চয় চাব, মানে চাবলৈ নাপাহৰিবই। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে सब्सक्राइब करिए, प्रेस द बेल आइकन। वीडियो से लगे तो लाइक कमेंट शेयर गाइस कर देना। तो गाइस मिलते हैं आप लोगों को वीडियो में। तो गाइस चलो आज का वीडियो करते हैं शुरू। तो चलो 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 चलो। तो गाइस আহিয়ে মামা হোটেলত ভাতটো যাই লৈছোঁ। এইফালে বিটু গাহৰিৰ লগত, এইফালে ব্ৰইলাৰ লগত। তেওঁ গাহৰি নাখায়, আমি গাহৰিৰ লগত আৰু গাইছ খাই লওঁ তেনেহ'লে। তো গাইছ ওলাই ল'লোঁ আৰু যাওঁ এতিয়া মামা হোটেলতে ওলাই ল'লোঁ। মামাটো ওলাইছে আৰু এইফালে পাৰ্থ আহি পালেগৈ। পাৰ্থ নালাগে ওলাব, এই লাষ্টে অকণমান। তো পাৰিবলৈ আকাশ আছে, হেৰি বোলে পাৰ্থ ইটো অকণমানকৈ ওলাইছে। আৰু পাৰ্থ ভাগৰ 19 তাৰিখে ভাওনা আছে ক'ত, নেওগা চুকত। সকলোৱে চাবলৈ আহিব লৱণ দৈত্য গাইছ। তাৰপৰা এইফালে আমাৰ শংখবাদক, তাৰপৰা আমাৰ গুৰুজী গুৰুজী ওলালে। তো ওলালোঁ এইফালে বনাব যাপ যাপ। গাইছ ওলালোঁ আৰু চাই থাকক আপোনালোকে। নামঘৰত গৈ দেখাই আছোঁ, লগ পাইছোঁ নামঘৰত। গাইছ এইটো মেকআপ ৰুম, পূৰা মেকআপ চলি আছে। এইটো ৰিখব ভাইটি আমাৰ জ্বৰ, এইফালে পোৱালি আৰু বহি আছে। অঁ তো গাইছ ষ্টেজটো কিমান ধুনীয়াকৈ সজাই দিলা হৈছে চব। হাইড্ৰা চাউন আজি মানুহ হৈছে আৰু লাহে দিয়ে। ষ্টেজটো কিন্তু ধুনীয়াকৈ সজাই তুলিছে দেই। তো গাইছ আমাৰ দুহাৰ এয়া কুকিল ভাই। তাৰপৰা এইফালে শিৱান ভাই লাষ্ট কৰিছে, লাষ্ট বাঢ়ি বাদক লুকাইছে লাষ্ট। তো গাইছ সকলো ৰেডি হৈছে আৰু লাহে দিয়ে ক'লে এজন নল, বাকী এনেকৈ অলপ এয়া দময়ন্তী গাইছে, বাকী হৈছে আৰু গায়ন বায়ন গাই আছে। অলপ দেৰি পাছতে হ'বগৈ। এই ৰিখব ভাইটি গা ভাল নাইও বেচেৰাটো। ব্লগ
मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। तो राइस भावना শেষ হ'ল এই এতিয়া মেকআপ মঙাই আছে তো ৰাইজ ভাওনা শেষ হ'ল তো ৰাইজ সুদূৰ দূৰৰ পৰা আহিছে আমাৰ অসীম দা নমস্কাৰ দিছে এয়া গামোচা আৰু এয়া মানপত্ৰ এয়া উৰফে পাউকা সন্মান দিছে পাউকা সন্মান সেইবিলাক আমাৰ আকাশ যোৱা বহি আছে সেইবিলাক ভাওনাই খাওঁ হা कौन है ये लोग कहां से आते हैं ये इनके पास ना रहने को घर है ना रोजगार है ना पैसा है তো এতিয়া তাৰপৰা আহি চাহ খাবলৈ আমাৰ গুৰু আজি ভাওনা কেনেকুৱা লাগিলে ভাওনা ভাল হৈছে এতিয়া বাজিছে 2:42 হা 3টাই বাজিলে ঘৰ পাওঁতে 3:30 বাজিব নে নাবাজে বাজিবগৈ তো গাইজ আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো অকণমান ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত তুমিয়ে কৈ দিয়া হে কোনো দোকান আজি কেলৈ কৈ আছা মোক ক'বলৈ দিয়া আকৌ তো সেয়াই আৰু ৰাইজ ভাল যদি পালে আৰু ছাবস্ক্ৰাইব কৰি দিব মৰম দিয়ক আৰু গাইজ